নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল দ্য MG পইণ্টলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আমি আলোচনা কৰিম সিংহ ৰাশিৰ বাবে অক্টোবৰ 2025 মাহটো কেনে যাব। অৰ্থ, কৰ্ম, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য এই চাৰিওটা দিশ আমি বিশদভাৱে আলোচনা কৰিম। সকলোতকৈ শেষত আলোচনা কৰিম আৰ্থিক অৰ্থাৎ ধন টকা পইচাৰ দিশটো। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। ৰ'ব, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, কৰ্ম, চাকৰি আৰু ব্যৱসায়। বন্ধু বান্ধৱীসকল, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহত কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন দেখা যায়। যি কামত আপুনি বহুদিন ধৰি বহু চেষ্টা কৰিও সুফল পোৱা নাছিল, এই অক্টোবৰ মাহতে তাৰ সুফল লাভ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব বা প্ৰমোচনৰ সম্ভাৱনা আছে। যদি আপুনি ব্যৱসায় কৰে তেন্তে আপুনি নতুন ব্যৱসায়ী বন্ধু পাব যিয়ে আপোনাক সহায় কৰিব আৰু আপুনি লাভান্বিত হ'ব। যদি আপুনি অনলাইন প্লেটফৰ্মত কাম কৰে আৰু তেনে মাধ্যমৰ যোগেদি যদি আপুনি আয় কৰে তেন্তে এই মাহত আপোনাৰ বহুত লাভৰ যোগ আছে। বন্ধু বান্ধৱীসকল, সিংহ ৰাশিৰ জাতক জাতিকাসকলেও মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নম্বৰ 2, প্ৰেম আৰু সম্পৰ্ক। প্ৰেমৰ ক্ষেত্ৰত এই অক্টোবৰ মাহটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সপোনৰ দৰে হ'ব। যি জাতক জাতিকাই আনৰ লগত নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ ভয় খাইছিল তেওঁলোকে এই মাহত সাহস লাভ কৰিব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা আৰু যিসকলে ইতিমধ্যে সম্পৰ্কৰে বান্ধ খাই আছে তেওঁলোকৰ সম্পৰ্ক আৰু গভীৰ হ'ব। বিবাহিত জীৱনত সামান্য মতভেদ হ'ব পাৰে যদিও বুজাবুজিৰ মাজেৰে সকলো সমস্যা সমাধান হ'ব। লগতে পৰিয়ালৰ কোনো সদস্যৰ পৰা বিশেষ মৰম আৰু আদৰ পাব। আপুনি যদি কাৰোবাক প্ৰেম নিবেদন কৰিব খুজিছে তেন্তে অক্টোবৰ মাহৰ 19 আৰু 24 তাৰিখটো শুভ দিন হ'ব। নম্বৰ 3, অৰ্থাৎ ধন টকা পইচাৰ দিশ। বন্ধু বান্ধৱীসকল, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অক্টোবৰ মাহৰ এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। হয় বন্ধু বান্ধৱীসকল, 2025 চনৰ অক্টোবৰ মাহটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আটাইতকৈ ভাগ্যশালী মাহ হিচাপে ধৰা হৈছে। কিয়নো এই মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধনৰ যোগ স্পষ্টভাৱে দেখা গৈছে। যিসকলে নিজা ব্যৱসায়, চাকৰি বা অন্যান্য কৰ্ম কৰি আছে তেওঁলোকে আয়ৰ নতুন উৎস পাব। চাকৰি কৰা জাতক জাতিকাসকলে বোনাছ বা পদোন্নতিৰ সম্ভাৱনা অধিক দেখা পাব। কিন্তু এটা কথা লক্ষ্য কৰিব, সিংহ ৰাশিৰ জাতক জাতিকাসকলে যে মাহৰ মাজভাগত অৰ্থাৎ 15 পৰা 20 অক্টোবৰ পৰ্যন্ত খৰচ বৃদ্ধি হ'ব পাৰে, বিশেষকৈ ঘৰ বা পৰিয়ালৰ প্ৰয়োজনত। আপুনি যদি ধন বিনিয়োগ কৰিব খুজিছে তেন্তে 5, 13 আৰু 24 অক্টোবৰটো শুভ হিচাপে গণ্য কৰা হৈছে। বন্ধু বান্ধৱীসকল, সিংহ ৰাশিৰ জাতক জাতিকাসকলে মাহৰ শেষত অৰ্থাৎ 28, 31 অক্টোবৰ পৰ্যন্ত মানে 28ৰ পৰা 31 অক্টোবৰ পৰ্যন্ত কোনো ভুল সিদ্ধান্ত বা তীব্ৰ বিতৰ্কৰ পৰা আঁতৰি চলিব। বিশেষকৈ সহকৰ্মীসকলৰ লগত অধিক আক্ৰমণাত্মক হোৱা এৰি চলিব। বন্ধু বান্ধৱীসকল, সিংহ ৰাশিৰ জাতক জাতিকাসকলক এইটোৱে ক'ম যে অক্টোবৰ মাহটো আপোনাৰ বাবে নতুন আশা আৰু অনুপ্ৰেৰণাৰে ভৰপূৰ হ'ব। সূৰ্য, যি আপোনাৰ স্বামী গ্ৰহ, তাত দীপ্তি বৃদ্ধি পাইছে। ফলত আপোনাৰ অৰ্থ, আত্মবিশ্বাস আৰু নেতৃত্ব শক্তি বাঢ়িব। নতুন কাম আৰম্ভ কৰিবলৈ এই মাহটো যথেষ্ট শুভ বুলি দেখা গৈছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে মই আগলৈও এনেদৰে আপোনালোকৰ প্ৰেৰণাত ভিডিঅ' বনাই থাকিব পাৰোঁ। ধন্যবাদ।